পৃথিৱীৰ সকলোতকৈ কঠিন কাম হৈছে মানুহৰ মন জয় কৰা। যদি আপুনি আপোনাৰ কলিজা কাটিও ৰান্ধি খুৱায়, তথাপিও কিন্তু মানুহে ক'ব নিমখ কম হৈছে। যিমানেই খং উঠিলেও খঙৰ সময়ত কিন্তু অলপমান ভাবি চিন্তি কথা কোৱা উচিত। কাৰণ খং কমি গ'লে আপুনি হয়তো ক্ষমা বিচাৰিব আৰু আনজনে আপোনাক ক্ষমা কৰিও দিব। কিন্তু আপুনি কোৱা কথাবোৰ তেওঁৰ মনত চিৰস্থায়ী হৈ ৰ'ব। জাবৰ কেৱল ৰাস্তাৰ কাষৰ ডাষ্টবিনতেই নাথাকে, কিছুমান মানুহৰ অন্তৰতো থাকে। অনুৰোধ কৰি কাকো ধৰি ৰাখিব নোৱাৰি। যিয়ে ভাল পায় তেওঁ কেতিয়াও এৰি নাযায়। অভিমান আৰু অভিনয় এই দুয়োটা বুজা বৰ কঠিন। জীৱন যুঁজত যদি আপুনি সফল হয়, তেন্তে আপোনাৰ সফলতাত পৰিয়ালৰ সকলোৱেই দাবীদাৰ। আৰু যদি আপুনি ব্যৰ্থ হয়, তেন্তে আপুনি অকলেই অংশীদাৰ। এয়া এক কঠিন বাস্তৱ। এজন ল'ৰাৰ সকলোতকৈ ডাঙৰ শত্ৰু তাৰ বন্ধু। সেয়া অলপ স্বাৰ্থত আঘাত কৰিলেই বুজিব পাৰিব। মানুহৰ জীৱনৰ প্ৰথম ভালপোৱা খুবেই গভীৰ হয়। সেয়েহে দ্বিতীয়বাৰ প্ৰেমৰ অনুভূতিটো ঘপককৈ নাহে। কিন্তু যদিহে আহে, সেয়া প্ৰথমবাৰতকৈ আৰু গভীৰ হয়। ক্ষমা বাৰে বাৰে কৰা যায়, কিন্তু বিশ্বাস বাৰে বাৰে কৰা নাযায়। মানসিক শান্তি যদি বিক্ৰী কৰা হ'লহেঁতেন, তেন্তে হয়তো পৃথিৱীৰ সকলোতকৈ দামী আৰু ব্যয়বহুল বস্তু সেইটোৱেই হ'লহেঁতেন। যি সকলোৰে বাবে হাজিৰ থাকে, তেওঁক সকলোৱে অৱহেলাই কৰে। আৰু যাৰ মূল্য আপোনাৰ ওচৰত নাই, কাইলৈ হয়তো তেওঁৰে আটাইতকৈ বেছি প্ৰয়োজন হ'ব। মুখৰ ভাষা যেতিয়াই অসহায় হৈ পৰে, চকুৰ ভাষাত তেতিয়াই অনবৰতে পানী পৰে। পৰাজিত নহ'লে যেনেকৈ তাৰ সোৱাদ পোৱা নাযায়, ঠিক তেনেকৈ কষ্ট নাপালে আনন্দ উপভোগ কৰাৰ সুখ বুজা নাযায়। আজিকালিতো কাৰোবাক মেছেজ দি ভাল খবৰ দিবলৈও ভয় লাগে। ভাবিব নিজৰ কোনো দৰকাৰৰ বাবে মেছেজ দিছে। যিয়ে ঘৰৰ পৰা বাহিৰলৈ যায়, তেওঁ সন্ধ্যা পুনৰ ঘূৰি আহিব। কিন্তু যি মনৰ পৰা বাহিৰ হৈ যায়, তেওঁ আৰু কেতিয়াও ঘূৰি নাহে। তেজৰ সম্পৰ্ক তেতিয়াই ভাঙে, যেতিয়াই স্বাৰ্থত আঘাত লাগে। কেতিয়াবা কেতিয়াবা বিনা মেকআপতে বহুত নাৰীক অপৰূপ সুন্দৰ লাগে, যেনেকৈ আমাৰ সকলোৰে মা। যি সম্পৰ্ক গঢ়ে লোভত, সেই সম্পৰ্ক শেষ হয় ক্ষোভত। খেলিলে হাৰিব, হাৰিলে শিকিব, আৰু শিকিলে জিকিবই। প্ৰকৃত কথাটো হ'ল, ৰৈ থাকিলে নহ'ব। সন্মান কৰিবলৈ শিকক সেই মানুহবোৰক, যিয়ে বেয়া ব্যৱহাৰ কৰিছে, কিন্তু আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰা নাই। প্ৰত্যেকৰ জীৱনতেই এবাৰ হ'লেও কঠিন সময় অহাটো প্ৰয়োজন। তেতিয়াহ'লেহে বুজিব পাৰিব আপোনাৰ আশে-পাশে কি কি চৰিত্ৰৰ মানুহ আছে। আপুনি আৰ্জিত সম্পদ আপুনি ভোগ কৰিব পাৰিবনে নাই, সেইটো অনিশ্চিত। কিন্তু সম্পদ অৰ্জন কৰিবলৈ গৈ আপুনি যি অপকৰ্ম কৰিছে, তাৰ ফল আপুনিয়ে ভোগ কৰিব লাগিব, সেয়া নিশ্চিত। আপুনি যদি হাঁহি মুখেৰে সকলোৰে সৈতে কথা পাতে, সকলোৰে সৈতে ধেমালি কৰে, দুখ পালেও গোপনে ৰাখে, তেতিয়া সকলোৱে ভাবে আপুনি সুখী। প্ৰকৃততে সুখী আপুনি নহয়। জীৱনটোৱেই হ'ল সুখ-দুখৰ ৰংগমঞ্চ। কিছুমান মানুহে নিজৰ কষ্ট এনেকৈ লুকুৱাই থ'ব পাৰে যে বাহিৰৰ পৰা দেখিলে কেতিয়াও বুজিব নোৱাৰি। কেৱল তেওঁ নিজেই জানে যে তেওঁৰ মনৰ ভিতৰত কষ্টৰ পাহাৰ জমা হৈ আছে। সমস্যা সকলোৰে জীৱনতে আছে, কিন্তু কিছু লোকে গোপনে ৰাখিবলৈ ভাল পায়। একেখন সমাজত দুই ধৰণৰ মানুহ আছে। কিছু লোকে অলপমান দুখতে ভাগি পৰে, আৰু আন কিছু লোকে এবুকু কষ্টৰ পিছতো এখন সমুদ্ৰৰ সমান আনন্দত থাকে। মন খুলি মনৰ কথা কোৱাৰ আগতে আপুনি এবাৰ ভাবিব যে কথাখিনি যাৰ আগত ক'ব, তেওঁ আপোনাৰ কথাৰ প্ৰকৃত মৰ্যাদা ৰাখিবনে? প্ৰকৃত ভালপোৱাত কোনো বাহ্যিকতা নাথাকে। থাকে মাথো অফুৰন্ত বিশ্বাস, ভৰসা আৰু এমুঠি ভালপোৱা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হৈছে আপোন মানুহক হাঁহি থকা দেখা। আৰু সেই হাঁহিৰ কাৰণ যদি আপুনি নিজেই হয়, তেন্তেতো আপোনাৰ মনৰ মাজত অন্য এক শান্তি পোৱা যায়।
মূৰ্খ লোকে সম্পদৰ বাবে অন্তৰৰ শান্তি বিসৰ্জন দিয়ে আৰু বুদ্ধিমান ব্যক্তিয়ে মনৰ শান্তিৰ বাবে সম্পদ ব্যয় কৰে। সেই মানুহকে জীৱনত সকলোতকৈ বেছি গুৰুত্ব দিয়ক যিয়ে আপোনাৰ ভাল আৰু বেয়া সময়ত আপোনাৰ কাষত আছিল, বেয়া সময়ত আপোনাৰ লগ এৰা নাছিল। মনটোক নদীৰ দৰে বহল কৰক, ফুলৰ দৰে ফুলিবলৈ দিয়ক, কিন্তু বেয়া মানুহৰ সৈতে মিলিব নিদিব, কাৰণ বেয়া মানুহৰ সৈতে মিলিলে জীৱনৰ অৰ্থ বিচাৰি নাপাব। জীৱনৰ ৰাস্তাত অনেক মানুহৰ সৈতে পৰিচয় হয়। কোনোবাই ভাল পাবলৈ শিকায়, আন কোনোবাই ভাল বাচিবলৈ শিকায়। আকৌ কাৰোবাক বিশ্বাস কৰিলেও যে ঠগ খাব লগা হয়, সেইটোও শিকাই যায়। হাজাৰ পৰস্ত্ৰীক চালেও মৰম কিন্তু অলপো বিচাৰি নাপাব। কিন্তু নিজৰ স্ত্ৰীৰ প্ৰতি আসক্ত হৈ চাওক, অন্য নাৰীক চকু তুলি চাবলৈও ইচ্ছা নকৰিব। কিছু হাৰি গ'লে কষ্ট হয়, তাতকৈ বেছি কষ্ট হয় আপোন কোনো সলনি হৈ গ'লে। বেছিভাগ পুৰুষে নাৰীৰ সৌন্দৰ্য দেখি প্ৰেমত পৰে আৰু বেছিভাগ নাৰীয়ে পুৰুষৰ সফলতা দেখি সংসাৰ কৰে। দুখটো জীৱনত থাকেই, সেয়েহে সুযোগ পালেই নিজকে হাঁহি মুখে আনন্দৰে থকা দৰকাৰ। অপেক্ষাত যিটো আনন্দ থাকে, প্ৰাপ্তিত সেইটো নহয়। পাই গ'লেই মনত জাগে হাৰি যোৱাৰ ভয়। দিনটোৰ শেষত যদি কোনোবাই আপোনাৰ বাবে কথা পাতিবলৈ অপেক্ষা কৰে, তেন্তে নিশ্চিত থাকক যে আপুনি মানুহজনৰ বাবে খুবেই স্পেচিয়েল। এনে মানুহক অৱহেলা, অযত্নত অনাদৰ নকৰিব। দুখীয়া ল'ৰাক কেতিয়াও বিয়া নকৰাব। সেয়া যে ধনৰ দুখীয়া সেইটো নহয়, মনৰ পৰা দুখীয়া মানুহ। ছোৱালীয়ে সকলো সহ্য কৰিব পাৰে, কিন্তু তাইৰ মান অভিমান যদি মানুহজনে বুজি নাপায়, তেন্তে তেওঁৰ প্ৰতি ভাল পোৱা নাথাকে। মনত ৰাখিব, এটা সৰু ঘৰতো স্বামী স্ত্ৰী সুখী থাকে, যদিহে এজনে আনজনৰ সন্মান কৰে। এক শ্ৰেণীৰ লোকে গাৰ ৰং দেখি মানুহৰ সৌন্দৰ্য আৰু চৰিত্ৰৰ বিচাৰ কৰে। আফচোচ তেওঁলোকৰ বাবে। ভাল পোৱাটো যদি মনৰ পৰা হয়, তেন্তে সেইজনৰ মাত শুনিয়ে তেওঁৰ মন বেয়া বুলি বুজিব পাৰি। এজনে মোক সুধিলে যে তুমি সকলো মিছা কথা কোৱা শুনিও সেইজনৰ আগত কিয় মৌন হৈ থাকিলা? মই ক'লোঁ, তেওঁ নিজৰ স্বাৰ্থ পূৰণৰ বাবে কিমান তললৈ নামিব পাৰে, কিমান মিছা মাতিব পাৰে, তাক জনাৰ বাবে। আপুনি যদি শুদ্ধত থাকে, তেন্তে আনৰ চকুত আপুনি অশুদ্ধ হ'লেও একো নাহে বা নাপায়। মানুহক যেতিয়াই সময় আৰু ভাগ্যই নিৰন্তৰে ঠগে, তেতিয়া অন্য কাৰোবাৰ ঠগনত অন্তৰে নাকান্দে। কিছু ভালপোৱাৰ সম্পৰ্ক ৰেল লাইনৰ সেই দুই ৰাস্তাৰ চিৰিৰ দৰে বহুদূৰ পৰ্যন্ত আশে পাশে যায়, কিন্তু কেতিয়াও এক হ'ব নোৱাৰে। কথাতে কয়, শূন্য পকেটত যি নাৰীয়ে আপোনাৰ কাষত থাকে, তেওঁৱেই আপোনাৰ স্ত্ৰী হোৱাৰ যোগ্যতা ৰাখে। কথাটো কিন্তু মিছা নহয়। সকলোৱে এৰি নাযায়, কাৰণ দুঃসময়ত থাকি বুজি যায় যে ভাল পোৱাটো সুন্দৰ। যদি ভিডিঅ'টো ভাল পালে, তেন্তে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।